মন্ত্ৰীয়ে কৈছে যে শিক্ষাৰ মাধ্যমৰ বিষয়টো আৰু সলনি নহয়, ইংৰাজীতে পঢ়ুৱাব। যদি সিদ্ধান্তটো ইংৰাজীত কি পঢ়াম বুলি জাতিটোৰ ল'ৰা এতিয়া ক'ত পঢ়ি আছে জাতিটোৰ অসমীয়া মই কৈ আছো কিন্তু ৰাজতন্ত্ৰত আলোচনা নহয়, কিন্তু এই কথাটো আমি নকৰাৰ কাৰণে আমি প্ৰতিবাদ কৰিম। দেখুৱাব নালাগে, মাতৃভাষাৰ মৰ্যাদা ৰক্ষা কৰক, মাতৃভাষাৰ মৰ্যাদা ৰক্ষা কৰক। এইবোৰ দেখুৱাব নালাগে। আপোনালোকে শুনক, মই কৈ আছো নহয়, মই কৈ আছো বিষয়টো গুৰুত্বপূৰ্ণ, কিন্তু বিষয়টো